অঁ এই নাই চুমিহঁতৰ ঘৰলৈ আহিছোঁ অঁ তুমি ক'ত হে দোকানত দোকানত ইমান দেৰি আছানে যোৱা আকৌ নে ছোৱালী চাই আছা এই ইমানকৈ ছোৱালী নাচাবা আকৌ কি মানে কি ফাল্টু নেকি কি ফাল্টু কথাবোৰ কোৱা মই কি ল'ৰা চাম নি আৰু ঘৰ পালোহি দেখা নাই তেনেকুৱা নাই আৰু তোমাকে ভাল পাওঁ ঘৰ পালোহি বোলো দেখিলে কি বুলি ৰ'বা মই তোমাক পিছত ফোন কৰিম হেৰি মই পালোহি চুমিহঁতৰ ঘৰ হ'ব দিয়া আমি আহিলোঁ আহিলি তহঁতি আহা আজি ঘৰত মানুহ নাই ঘৰৰ লগত ভালকৈ কথা পাতিম বছ নেকি যাব দুইজনী বহিছোঁ অঁ তহঁতৰ ঘৰত খুৰী নাই নেকি খুৰাও নাই এই আজি কোনো নাই আমাৰ ঘৰত মই অকলে আছোঁ মজা चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह তেতিয়াহ'লে মই ফোন এটা লগাই লওঁ কৰিলি তহঁতি আহিলি হেল্ল' অঁ ভাল তোমাৰ ভাল অঁ মোৰো ভালেই নাই আকৌ অঁ ৰ'বা দেই ৰ'বা কাৰ ফোন আহিলে হয় হেৰি জুৰি ঘৰত বিয়া আছিলে নহয় তাতে লাইন এটা লগাইছিলোঁ বেলেগ লগাব পাৰ দেই তই লাইন সঁচাকে চাওঁ এনেকে চম্ভাল হয় নকবি আৰু টেলেণ্ট থহে তোৰ টেলেণ্ট সেইটো তই চাহ আকৌ কোনোবা দিনা ইমান বেয়াকে ফচিবি নহয় তই তহঁতি আছ তোক বচাবলৈ চব টাইমত নাথাকো নহয় আকৌ একো নাই বচাই দিবি তহঁতি আচলতে মোৰ চিন্তা নাই এয়া চা আৰু মই জানো তলকে চেনি খাই নাথাকিবি কেনেকুৱা লাগিছে ক আকৌ अब तो सच बोल दे ভালেই পিছে দেখিবলৈ অঁ হেল্ল' এই নাই এই সিহঁতৰ লগতে কথা পাতিছিলোঁ আকৌ অঁ তাকে देखा आपने लापरवाही का नतीजा है ইমান চেনি এজনী কি হ'ব ক'ব নোৱাৰে ইমান কথা পাতিছে দেখিছ নাই বাটটো আহোঁতেতো মোৰ লগত কথা পাতি আহিছে এতিয়া ৰাস্তাটো পাতিলে চাগে গোটেই ৰাস্তাত পাতি আহিছে আৰু মানুহে কি বুলি ভাবিছে समझ रहे हो आप समझ रहे हो চা কেনেকে কথা পাতি আছে গছজোপা তহঁতৰ ফুল গছ এজোপা মাৰিব এতিয়া বেছি দেৰি নাই তাকেহে ফুলজোপা মৰে বুলিহে ভয় কি যে হ'ব 10টা মানৰ লগত কথা পাতে তই সেইটো গম পাৱ নাই এইটো বোলে নতুনকে লগাইছে ক'ৰবাত বিয়াত বোলে লগ পাইছিলে ল'ৰা বাৰু পচন্দ হ'লে বাৰু চিনাকি হ'লে ল'ব ল'ব লাগে নে দেই ল'ৰাৰ পৰা নম্বৰ লৈ পিনি পাছৰটোক পাহৰে এইটোলেহে একেবাৰে যি কথা পাতি থাকে আইও আগৰটোৱে মোলৈ ফোন মাৰি আছে বোলে জানি ভাগৰ কি হ'ল বোলে সেই মোক যে ব্লক মাৰি দিলে মই কেনেকে জানো আকৌ সেইটো তেনেকে কৈছে গম পাইছ এই কোনোবা দিনা ফচিব তই চাবিচোন ভালকে ফচিব আমাক নফচালে আছে সঁচাকে দেই এই লগত থাকিলে ফচিবহে লাগিব কেনেকে কথা পাতিছে মাৰিলে এজনী কি ভুল বাৰু হ'ব হৰা পৰিবি হ'ব মাক আহিছে रुको जरा सबर करो তাই খবৰেই নাই মাক আছে ফচিলোঁ কি হ'ব বাৰু শুনছ নাই ক ইছাম এতিয়া যে বিয়াত যে নতুনকৈ যে পতাইছিলোঁ তাৰ লগতে কথা পাতিছিলোঁ দেই ইমান দেৰি লেকচাৰ মাৰিলি নে কি কৈছোঁ আৰু গম পাওঁৱেচোন কথাহে ওলাই যায়চোন হেৰি নহয় দীপকে গম পাইছে নহয় हाय हाय इतना सुकून ফোন মাৰিছিলে বিজি পাইছে এতিয়া কি হ'ব বাৰু মোক আজি খাব কলিজা পুৰা বিজি পাইছে কেইমিনিট হ'ল বাৰু কথা পতা খবৰেই নাই তোক যে আমি কৈ আছিলোঁ নাই আধা ঘণ্টা পাতিলোঁ ক'বই নাই তই মই ফুলজোপা কি কৰিলি তই চাচোন সি খবৰ এতিয়া মায়ে বা সুধিলে মই কি বুলি ক'ম বাৰু অঁ খুৰী আহিলে নেকি খুৰী আহিলে নেকি ক'ত খুৰি আহিছে নাই কোৱা নাই নেকি বাচিলোঁ এতিয়া বচাই দে তহঁতি মোক এইটো বচাই দে না দে কৈ দিওঁ দে তই কৈ দিবি দেই বুলি হেৰি জানি মোবাইলটোৰ পৰা মইহে কথা পাতিছোঁ বুলি কবি মানে মই মানে তই अच्छा हमको सिखा रिया है হ'ব দে তোৰ মানুহটোৰ লগত তই কথা পাতিছিলোঁ বুলি কবি আৰু স্ক্ৰীনশ্বট বিচাৰিব পাৰে আকৌ খালি তই সেইটো মই বুলি নাম্বাৰ শ্বেয়াৰ কৰিব নোৱাৰো বুলি কবি কৰ দে নাম্বাৰ কোনটো ইটো মাৰি দিছোঁ মই কান্দিছোঁ বুলি কবি দেই হেল্ল' অঁ দীপক নেকি
অঁ এই তাইৰ ফোনটোৰ পৰা মইহে ফোন কৰি আছিলোঁ পাই হেৰি তাই মানে কান্দি আছিলে মই মানে এফালে ফোন কৰি আছিলোঁ এই কান্দি আছে বুলি তোমাকেই ভাল পায় মোক साला ये दुख का खत्म नहीं होता बे অঁ তাই মানে হেৰি কান্দি আছে তোমাকে ভাল পায় বোলে এই হেৰি তাই তোমাকে ভাল পায় পাই হেৰি তাই বেলেগক ভাল নাপায় আৰু মানে এনেই সন্দেহ কৰি নাথাকিবা বাৰু এতিয়া ফোনটো মইহে লগাই আছিলোঁ তুমি ফোন মাৰি আছিলা যে সেইকাৰণে তোমাক ফোন এটা কৰি দিলোঁ মই নহ'লে আকৌ তুমি আকৌ বেলেগ ভাবিবা যে তাইক शर्म करो भगवान से डरो অঁ হ'ব অঁ ঠিক আছে মই কৈ দিম বাৰু তাইক দেই হ'ব দিয়া মই তাইক ফোনটো দিলে মানে কৈ দিম বাৰু ঠিক আছে অঁ বাই আকৌ এতিয়া ফোন কৰিছিলে এইটো ৰূপমে মই আকৌ এতিয়া আৰু কথা পাতিব নোৱাৰো দেই এতিয়া কি হ'ব আকৌ এতিয়া ৰূপমে ফোন মাৰিছে কি ক'ম ইয়াক এতিয়া মই বিজি পালে আকৌ আৰু 15-20টা মান লৈ ল তই বুজিছ জোনমণি ফচাই দে না তোৰ লগত পাতি আছিলোঁ বুলি ক'ম দেই মই তোৰ লগত পাতিছিলোঁ বুলি ক'ম তোক মই ফোন মাৰিম এতিয়া তই ৰিচিভ কৰিবি আৰু কনফাৰেঞ্চত ৰাখিম তই তাক কৈ দিবি कौन है ये लोग कहाँ से आते हैं ঠিক আছে হ'ব দে হেল্ল' কি মানে কি বেলেগ ল'ৰাৰ লগত বিজি আছোঁ কি কথা ক'বলৈ আহিছা তোমাকে ভাল পাওঁচোন মই কৈছোৱেচোন তোমাক ভাল পাওঁ বুলি কি মানে কি প্ৰুফ লাগে স্ক্ৰীনশ্বট কিয় লাগে মই কনফাৰেঞ্চ কৰি দিছোঁ মই জোনমণিৰ লগতে পাতি আছিলোঁ কি বিশ্বাস নকৰা কি কথা ক'বলৈ আহিছা মই মাত্ৰ কনফাৰেঞ্চ কৰি দিছোঁ শুনা তুমি অ' জোনমণি অঁ কৈ দিচোন মোক বিশ্বাসেই কৰা নাই পাই মানে মোৰ লগতে কথা পাতি আছিলে সেই আপুনি এনেই সন্দেহ কৰিছে সন্দেহ নকৰিব আকৌ এনেকৈ সন্দেহ কৰিবলৈ হ'লে আপোনালোকৰ প্ৰেম আকৌ বেছি দিন জীয়াই থাকে बात तो सही है दौड़ना तो पड़ता है শুনিলা নহয় এতিয়া এনেই সন্দেহ কৰি নাথাকিবা আকৌ মোক অঁ সন্দেহ নকৰিব হেৰ' আপুনিও ভাল মানুহৰ তাই কাৰো লগত কথা নাপাতে মোৰ লগতহে পাতে নহয় হেৰ' তাই তেনেকুৱা নহয় আপোনাকে ভাল পায় অঁ মই ইমান ভাল পাওঁ বুজি নাপায় অ' জোনমণি কি হ'ব মা বুজিবতো তই কণা কটাখন নকৰচোন তাইও জানিও আপোনাকে ভাল পায় তাই এনেহে কথা পাতি থাকে 10টামানৰ লগত ये तो लेटेस्ट न्यूज है হাঁহ আমাৰ ঘৰত 10টা আছে 10টা নিব দে দাদা হ'ব হেৰি নহয় 10টা নহয় হাঁহ আমাৰ ঘৰলে হাঁহৰ বেপাৰী এজন আহিছে তাৰপিছত হাঁহ 10টা আছে ৰাজহাঁহ আপোনালোকক লাগিলেও কৈ দিবচোন দেই নহয় অঁ তাই কৈছেচোন 10টা হাঁহৰ কথাহে কৈছে কি মানে হ'ব যোৱা তুমি মোক মানে সন্দেহ কৰি থাকা মই মৰি নাথাকিলোঁ কেলৈ মই মৰি যাম কটাখন নকৰচোন জানি চাম মোৰ দেহতে এতিয়া তহঁতৰ গোটেই প্ৰেমৰ ইমান ধুনীয়া সম্পৰ্কটো এতিয়া ভাঙি যাব মোৰহে দুখ লাগিছে হ'ব দে আমাৰ বুজি নাপায় কি কৰিবি আৰু বুজি পাওক মই হাঁহৰ কথাহে কৈছো अच्छा हमको सिखा रिया है চাই যাবহি আপুনি লাগিলে আপুনিও সেই পইচা 1500 লৈ আহিব ৰাজহাঁহ এটা দিম লৈ যাবি এয়া যেতিয়াও কৈছে মই মিছাকে নকওঁ নহয় বুজি পাব অলপ হেৰ' ভাল পাইছে যেতিয়া অলপ বিশ্বাসটো লাগে আৰু ঠিক আছে দেই মই ফোন ৰাখিছোঁ জহনী মোকেহে পা ফচাবলৈ কেইটাক ক'লো আজিলৈকে এনেকৈ তই ভাবিছা হ'ল লাজ নালাগে তোৰ ইমান খোৱা ভাল পাবলৈ आज ही बदल लिया साला থেংক ইউ এটা পতাই দিবি সৈজনীটো বিয়া পাতি এতিয়া চাবনি ভাত বনাই আছে তইতো 10টামান ভাল পাই চেনি খাই আছ মইহে এটা পতাব পৰা নাই এতিয়ালৈকে ओह यार ये कितनी औसम है यार হ'ব পতাই দিবি বুলি এটা তই ইমান ধুনীয়াকৈ এটা পতাব পৰা নাই ইমান ধুনীয়া ছোৱালী তোৰ পিছতচোন ল'ৰা একদম লাইন লাগিলে কি হ'ব মাজত যে তই সোমাই লৈ পিনি পতাই ল সেইবোৰ গম নাপা তাই একেবাৰে মোক চৰি ৰূপম নিৰূপম সেইসোপা কৰোনো সেইবোৰ মোলৈ আহি যায় প্ৰথমতে जान दे देंगे इसके लिए क्या बात कर रहे हो आप চৰি বাইদেউ একদম ক'ৰবাত পৰিবিগৈ 12টা 15টা তাই একেবাৰে হেঁপাহ পলোৱা নাই আৰু কেইটামান থৰ বচাবলৈ তহঁতি এনেকৈ আছই নহয় আৰু কি লাগে আৰু বচাবলৈ নাই হ'লে মোৰ আৰু ফোন দিবি ফোন নেচোনে গুড়া কৰি ভাঙি পেলাম মুখত ওলাইছিলে ফাঁকি কথা নোকোৱা মানুহ আমি মুখত ওলাইছিলে যেনেদৰে अबे जल्दी बोल कल सुबह पनवेल निकलना যেনিবা কথাটো সলাব পাৰিলোঁ বুলিহে চুমি কেনি গ'ল
চাহ চাহ বনাইছে চাহটো পৰা খাই যাওঁ কি হ'ব থাকিম বুলি ভাবিছিলো নোৱাৰে এজনী পৰা থাকিব তই ফচাই মাৰিবি লাষ্টত নাই সিহঁতৰ ঘৰলৈ যদি এতিয়া খুৰী আহে কি হ'ব খুৰী থাকিলে নাপাতো নহয় কিবা খুৰী নাই কাৰণেহে পাতিছোঁ ৰহ মেছেজ আহিছে পাত বাপেহঁতৰ লগত খুব পাত অনলাইন আছা বোলে মেছেজ দিয়া নাই প্ৰণৱে মেছেজ কৰিছে অনলাইন আছা বোলে ৰিপ্লাই দিয়া নাই কি ক'ম অনলাইন ক্লাছ কৰি আছিলো বুলি ক ষ্টেটাছ চাই আছিলে বুলিকে কওঁ নি বাকীকেইটাক ৰিপ্লাই দিওঁতে এইটোলৈ লেটেই হৈ যায় ৰিপ্লাই দিওঁতে লেটকৈ ৰিপ্লাই দিয়াও কৈছে নহয় আকৌ ইমান লেট যে মোৰ কথা মই কাক ৰিপ্লাই দিওঁ ক'বকে চেনি হৈ গ'লো নি বাৰু মই হ'ব এইবোৰ অনলাইন চলাই নাই চেনি খাই এইটো গতি হৈছে গম পাইছ তোৰ চেনি খাই যিটো গতি হৈছে সেইটোও পাইছেগে হাঁহডাল আছেগে হাঁহডাল খিনোৱা নাই নহয় তাহানিবা হাঁহডালো নাথাকিব তই চাবি বাৰু যেতিয়া ছোৱালী খুজিবলৈ একেলগে গোটেইগাল ঘৰলৈ আহিব তেতিয়াহে তই গম পাবি কি কৰিলো মই সেইটো পৰিস্থিতি হ'বলৈ নিদিওঁ নহয় কেলে দিবি তই ইটোৰ লগত ব্ৰেকআপ দিবি সিটোৰ লগত ব্ৰেকআপ দিবি এটাক পতাবি এটাকে দি সেইখনে ৰচোন ৰ মোক ঘড়ী এটা দিছিলে নহয় কোনে নিৰূপমে ঘড়ী এটা দিছে সেইদিনা ইমান ধুনীয়া লাগিছে ঘড়ী পাইছে এতিয়া সেইটো মোৰ বয়ফ্ৰেণ্ড হ'ল তেন তই যদি পতাই নললিহেঁতেন হ'ব দে চৰি খালি তই মোৰ ভাগৰ বস্তুবোৰ এতিয়া তাই পাইছে চৰি চৰি ক'লে নহ'ব বুজিছ এই ৰহ ফোন আহিছে আকৌ ফোন মাৰ আকৌ ভালে মই ক'বলৈ নাই দেই এই ৰহ হেল্ল' এই নাই ইয়াতে আছোঁ যাম আৰু এই চাহ দিছে আকৌ চুমিয়ে চাহ খাই যাম আকৌ চাহ হ'ল খাবি হা এয়া চাহ খাওঁগৈ দেই হ'ব মই তোমাক মেছেজ কৰিম দেই মেছেজ কৰিবা বৰ মিহি মাত এটা শুনিছিলো হেৰি কোনে মাতি আছিলে ইনে আকৌ কাউৰীৰ মাত এতিয়া আকৌ পুলিৰ মাত উলিয়াইছে তইনো ইমান ফোনত কথা পাতনে এতিয়াচোন এটা পৰা আজৰি হৈছিলিহে আকৌ পাতিলিয়ে নে এনেকুৱাই আৰু আহিয়ে থাকে আমাৰ লগত পাতিলেহে একেবাৰে ভৰভৰীয়া মাতি পাতিবি লাইন নিচিগে চেইন নিচিগে তাকেহে আমাৰ যি এটাই ভাল পালো এটালৈকে আহিলো আৰু পাই তহঁতি বাৰু আহিলি মই যে এতিয়ালৈকে এটা পতাবও পোৱা নাই আহিবও পোৱা নাই साला ये दुख का खत्म नहीं होता बे মাজত এজনীয়ে লৈ যায় হ'ব চাহ পানী খাওঁ যদি ভিতৰলে को सेट ठोक दीजिए महाकाल का दबा के लाकर सेट ठोक दीजिए 5000 लौटे दिख जाना चाहिए ये 4000 के लिए मैं यहाँ पे नहीं खड़ा हूँ